আপোনালোকৰ ভালনে আশা কৰোঁ আপোনালোক সকলোৰে ভাল সকলো সুস্থ আছে ঘৰতে আছে সো এতিয়া বাজিলে সময় 12টা আৰু মই বনাব লৈছোঁ ভাত আৰু ভাতৰ লগত আজি দুটা ধুনীয়া ৰেচিপি বনাম ভাবিলোঁ তাকে আপোনালোকৰ লগত লকডাউনৰ সময় সকলো ঘৰতে আছোঁ আৰু সদায় একে খাই আমনি লাগে নহয় জানো সো সেইকাৰণে অকণমান বেলেগ বেলেগ ট্ৰাই কৰি থাকোঁ আৰু সেইবোৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ সো এতিয়াও এটা ডিছ বনাম আৰু তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যদি ভাল পায় আপোনালোকেও ট্ৰাই কৰিব সো ভিডিঅ'টো চাই থাকক আৰু শেষলৈকে চাব কমেণ্ট কৰি জনাব কেনেকৈ বনাব লৈছোঁ মাছ পাতত দিয়া তাৰ কাৰণে ইয়াত মই মাছ দি লৈছোঁ এতিয়া মই ইয়াত সানি ল'ম নিমখ আৰু হালধি এতিয়া দিম 2 চামুচ পিছা সৰিয়হ 1 চামুচ আদা নহৰু পেষ্ট কেইটুকুৰামান দিম বিলাহী পিঁয়াজ জলকীয়া আটাইখিনি এতিয়া ভালদৰে সানি দিম কিলোমান দি দিম নৰসিংহ পাত এতিয়া আৰু দিম ওপৰৰ পৰা মিঠাতেল ভালকৈ মিক্স কৰি দিম আৰু এতিয়া টোপোলাটো মই ভালকৈ বান্ধি দিম ইয়াত মই পাতখন আগতে গেছত অকণমান সেকি লৈছিলোঁ নহ'লেতো পাতখন ফাটি যাব বান্ধিব নোৱাৰি আৰু এনেকৈ কলগছৰ ঠাৰি কিবা বুলি কয় এইটো আঁহ বুলি কয় নেকি কলগছৰ এইটো এনেকৈ উলিয়াই লৈছোঁ আৰু এইটো বান্ধি দিম এতিয়া মই ভালকৈ তাৰপিছত মই এতিয়া আৰু এটা টোপোলা ৰেডি কৰিম তাৰ কাৰণেও প্ৰথমতে পাত লৈ ল'ম পাত আৰু এতিয়া মই ইয়াত দিম মাছৰ কণী ভাপত তাৰ কাৰণে মাছৰ কণীখিনি দি দিছোঁ আৰু এইখিনি অকণমান পিটিকি ল'ব লাগিব ভালকৈ ইয়াত দিম আদা নহৰু জলকীয়া মই আৰু দিম বিলাহী মান ধনিয়া পাত এয়া নৰসিংহ পাত নিমখ সোৱাদ অনুযায়ী হালধি মিঠাতেল এয়া আৰু এতিয়া আটাইখিনি ভালকৈ সানি দিম মছলাখিনি যাতে ভালকৈ লাগি যায় নিমখ হালধি বিলাহী চব যাতে ভালকৈ মিক্স হৈ যায় জলকীয়া দি অকণমান সানি দিম ওপৰৰ পৰা অকণমান তেল দি দিম আৰু এইটো এতিয়া ভালকৈ পেকিং কৰি ল'ম পাতিছোঁ ষ্টিমাৰ নাথাকিলে কেৰাহী চচপেন যি হ'লেও ব্যৱহাৰ কৰিব পাৰে কোনো কথা নাই খালি মই এতিয়া ষ্টিমাৰটো আছে কাৰণে মই ব্যৱহাৰ কৰিছোঁ আৰু ইয়াতে প্ৰথমতে মাছৰ কণীখিনি মই দি দিছোঁ ওপৰত ষ্টিমাৰটো পাতি দিছোঁ এইটো মানে একেকোবে হৈ যাব আৰু নহ'লে কেৰাহী হয় বা যি হওক এনেকৈ ভাপত দিব পাৰে আৰু এইটো কাৰণে কেৰাহী পাতি তাৰ ওপৰত ফুটা খৰাহী কিবা এনেকৈ দি পিনে এনেকৈ দিব পাৰে ভাপত আৰু এইটো বহুত প্ৰচেছ আছে ভাপত দিয়া বহুতে জানেই আৰু এতিয়া মই এইটো ঢাকি দিম আৰু 15 মিনিটৰ কাৰণে একদম হাতেৰে নোচোৱাকৈ সিজিবলৈ দিম
আৰু এইটো চাওক মই মাছৰ কণীটো খুলিছোঁ সেইটো হৈ গ'ল আধা ঘণ্টা সময় মই এনেকৈ কৰিলোঁ এতিয়া নমাই আনিছোঁ মাত্ৰ অকণমান ঠাণ্ডা হ'ব দিলোঁ তাৰপিছত খুলিছোঁ আৰু ইমান ধুনীয়া লাগিছে নহয় দেখিবলৈ খাবলৈও বহুত টেষ্টি হ'ব মই এতিয়া অকণমান নেমু চেপি দিম ওপৰৰ পৰা আৰু এইটো হৈছে মাছটো বহুত টেষ্টি হৈছে দেখিবলৈ বহুত টেষ্টি আছে খাবলৈও বহুত টেষ্টি হ'ব আৰু মই ইয়াতো অকণমান নেমু চেপি দিম ওপৰৰ পৰা ধুনীয়াকৈ এপিচ এপিচ হৈ আছে এয়া হৈ গ'ল আজিৰ ডিছ মাছৰ পাতত দিয়া আৰু মাছৰ কণী পাতত দিয়া লুকাই আছে তো আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু যোন মাছ খাই কেনেকুৱা লাগিলে কোৱা মাছৰ ৰেচিপিকেইটা বহুত ইজি আৰু টেষ্টি ৰেচিপি হয় আপোনালোকে ট্ৰাই কৰিব আৰু ট্ৰাই কৰি পিনে মোক কমেণ্ট কৰিব কেনেকুৱা লাগিলে খাই দেই তো এতিয়া ধুনধুন আৰু মই বহি আছোঁ এতিয়া যে 3:30 বাজিলে আজি চেলেঞ্জ নকৰোঁ কৰিম আমি অতি সোনকালে চেলেঞ্জ ভিডিঅ' লৈ আহি আছোঁ কাৰণ ধুনধুন আমাৰ ঘৰতে আছে এইকেইদিন কাইলৈ যামগৈ ধুনধুন বহুত বদমাছ হৈছে জানে মই কাইলৈ যামগৈ কাইলৈ পাপা আহিবহে পৰহি যাবা পৰহি আহিব পাপা হ'ব তো এতিয়া আমি অকণমান ধুনধুনক পঢ়াই লওঁ মানে ধুনধুনৰ হোমৱৰ্ক কৰিব আছে নহয় নপঢ়াই মোৰ লগততো কাজিয়াই লাগি থাকে হ'লেও আমি অকণ হোমৱৰ্ক কৰি লওঁ দেই তাৰপিছত আমি আকৌ লগ পাম ধুনীয়াকৈ আৰু আমাৰ লিজা বৰা চাওক আজিতো হেট্ৰিক 3:30লৈকে শুই আছোঁ উঠি ভাত পানী খাই কিনে শুইছোঁ এনেকুৱা নহয় মই আৰু সদায় guys, son of গুৰু বহুত কিটি কিটি হয় আপোনালোকে আমাৰ ব্লগ চাই ভাবিব লাগে পাগলী নিচিনা কি কৰি থাকে ভিডিঅ'ত নাই নাই এইবোৰ বাদ দিয়ক মোৰ চলিবলৈ হয় মা শুই আছে এফালে আৰু আমাৰ বগী আৰু শিৱানী বগী আৰু শিৱানী ক'ৰবাত লেকচাৰ মাৰি আছে এজনী বগী আৰু শিৱানী নাই নাজানো ক'ৰবালৈ গ'ল তেনেহ'লে ধুনধুনৰ অকণমান হোমৱৰ্ক কৰি লওঁ তাৰপিছত আমি আকৌ লগ পাম চাই থাকক ভিডিঅ'টো আমি নহয় চাহ তাহ খাই আজি আমাৰ লিজাবৰ আইতা উঠিছোঁ চব মুখখন কন্দুৱে কণিজনে ফুলি আছে আজি লিজাবৰ মুখৰ চেপটো বদলি হৈ গ'ল কি বদলি হৈ গ'ল মোৰ বোলে মুখৰ চেপটো বোলে স্কুৱেৰ হৈ গ'ল বোলে নহয় মানে মই বেছিকৈ হ'লোঁ আজি আৰু দিনটো হৈছে আৰু এডাল চাওক লাঠি এডাল ধুনধুনক মাৰিবলৈ লাঠি চাওক এডাল দি কি কওঁ জানে নাই এডাল দি এনেকৈ গৈ ধুনধুনক এনেকে পিটো ধুনধুনক আমি আৰু এজনী ডাঙৰ আৰু আজি ডিনাৰৰ কাৰণে বনালোঁ মই এয়া চিকেন বিৰিয়ানী খাবলৈ খুবেই টেষ্টি হৈছিলে কিন্তু আজিৰ ৰেচিপিটো শ্বেয়াৰ নকৰোঁ বেলেগ এদিন কেতিয়াবা শ্বেয়াৰ কৰিম আৰু লগতে মোৰ ভিডিঅ'টো আজি ইমানতে শেষ কৰিম যদিহে আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি প্ৰথমবাৰৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ন'টিফিকেশ্যনবোৰৰ সৈতে আপুনি ন'টিফাই হৈ থাকে পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই